দাদা নবীন হাজৰিকাৰ ঘৰ কোনটো? সেই কলাটো সেইটো বগাকে যে টিংটো ওলাইছে সেইটোৱে ঘৰটো। হ'ব দাদা ধন্যবাদ। মোৰ কাণৰ মেচিনটো ক'ত গ'ল জানো ভিতৰে চিতৰে গোটেই চালো নাই পোৱা ক'ত গ'ল মোৰ চাকৰিটো হৈ যাবলৈ দে 2টা 3টা নকৰ ৰাখিম ঘেণ্টা নিজে খাতি নকৰোঁ Beauty betara, my darling, you send me lettera. এইটো কোন আহিছে আমাৰ ঘৰতে দাদা এইটো নবীন হাজৰিকাৰ ঘৰ হয়নে তেওঁলৈ এখন চিঠি আহিছিলে কি আপুনি বিয়া মাতিবলৈ আহিছে নহয় দাদা মই মানে নবীন হাজৰিকা নামৰ ব্যক্তিজনলৈ এখন চিঠি আনিছিলোঁ মই আজিকালি মানুহৰ এটা কথাই বেয়া পাওঁ বিয়া মাতিবলৈ আহে হাতত এই চিঠিখন লৈ আহে কমচে কম চকগুটি বা তামোল পাণ এযোৰ লৈ আহিব পাৰে মই কি এতিয়া চিঠিখন খাম নেকি দাদা নহয় মই মানে পিয়ন কাৰ বিয়া পাতিছেনো আজি মই ভাল কলা এটা পাল্লাত পৰিলোঁ সঁচাকে দিওঁ নেকি এইটো মই মানে পিয়ন মই নবীন হাজৰিকা নামৰ ব্যক্তিজনলৈ এখন চিঠি আনিছোঁ সেইটোকে দে ইমান চিঞৰিছ লাহেকে ক'ব পৰা নাই চিঠিখন দে যাই দেখবা ইমান চিঞৰিবলৈ আহ ৰাতিপুৱাই উঠি কাৰ মোক দেখিলোঁ এই কলাটো পাল্লাত পৰিলোঁ মোলৈ কি চিঠি আহিলে সুন্দৰ আহিছে ৰাতিপুৱা 9টা বজাত মোক ইণ্টাৰভিউ দিবলৈ মাতিছে এইবাৰ মোৰ চাকৰিটো হ'বলৈ দে গাঁৱৰ সকলোৱে মোক কলা কলা বুলি উপলঙা কৰে নহয় এইবাৰ চাম কোন কিমান পাওঁ May I come in, sir? Come in. বহা তোমাক মই 3টা প্ৰশ্ন সুধিম শুদ্ধকে যদি তুমি উত্তৰ দিব পাৰা চাকৰি পাই যাবা ছাৰজনৰ মনটো সঁচাই বৰ ভাল দেই অফিচত সোমোৱাৰ লগে লগেই 30,000 দৰমহা দিম বুলি ক'লেই এইটোতনো মই মানা কৰিব পাৰোঁনে হ'ব প্ৰথম প্ৰশ্নটো টেকনিকেল লাইনৰ বিষয়ে তোমাৰ ধাৰণা কি চাইকেল আছে মই ইয়ালৈ আহোঁতে চাইকেল লৈহে আহিছোঁ হে তোমাক মই কি সুধিছোঁ তুমি এখন কি বলগিছা তুমি পাগল নেকি কাগল আছে দুযোৰ আছে ইয়ালৈ পিন্ধি অহা নাই নহবা মানুহে ভাবিব নহয় এই কলাটোলৈ চা ইণ্টাৰভিউ দিবলৈ যাওঁতে গাগল পিন্ধিহে যায় একদম তই কি কলি তাৰ মানে তই কলা কোন ক'ত আছ লৈ যাই এই কলাটো নহ'লে ই মোৰ মূৰটো চুবাব ই চাকৰিটো নোপোৱা আগতে ইমান খোজকাঢ়িও আহিবলৈ দিয়া নাই মেচিনটো ইয়াতে পৰি গ'ল দেখোন প্ৰথম দিনাখনেই ইমান দাঙিহে থৈ গৈছে একদম ছাৰক যাওঁ বুলিও কৈছে ছাৰ মই যাওঁ দেই আহিলি গলি নে ইয়াৰ পৰা ছাৰজনৰ মূৰটো গৰম হ'বলা অলপ দেৰি আগত ইমান খোজ থকা কৰিছে দাঙিহে বাহিৰত থৈ গৈছে মই চাইকেল লৈ আহিছোঁ নে কাগজ আছে নে চব সুধিছে এতিয়া আকৌ যাওঁগৈ বুলি ক'বলৈ লওঁতে দম দি খেদি পঠিয়াইছে